নমস্কাৰ, মোৰ নাম শ্ৰীমতী এনিশা দেৱী। মই হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী। প্ৰথমতে গ্ৰন্থৰ সান্নিধ্য সুবাস এই অনুষ্ঠানটিৰ আয়োজক শ্ৰদ্ধাৰ অপূৰ্ব ৰঞ্জন দত্ত ছাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ্ৰন্থ অধ্যয়ন কৰাটো এটা খুবেই ভাল কাম। মই স্কুলত থাকোঁতে সৰু সৰু সাধুপুথি, কবিতা পুথি আদি পঢ়িছিলোঁ যদিও গ্ৰন্থ বুলি আচলতে অধ্যয়ন কৰিবলৈ আৰম্ভণি কৰিছোঁহে। মই যিহেতু এগৰাকী ছাত্ৰী, গতিকে আমাৰ পাঠ্যক্ৰমতে সন্নিৱিষ্ট হৈ থকা কপিলীপৰীয়া সাধু নামৰ এই উপন্যাসখনিৰ বিষয়ে আজি কিছু কথা ক'বলৈ চেষ্টা কৰিছোঁ। মোৰ এই ক্ষুদ্ৰ প্ৰয়াসক ইমান এটা সুন্দৰ সুযোগ দিয়াৰ বাবে মই আজি যথেষ্ট আনন্দিত। নৱকান্ত বৰুৱাদেৱৰ কপিলীপৰীয়া সাধু এই উপন্যাসখনি এখনি সামাজিক তথা নদীকেন্দ্ৰিক উপন্যাস। এই উপন্যাসখনৰ আৰম্ভণিতে নৱকান্ত বৰুৱাদেৱে কপিলী নৈৰ এটি সুন্দৰ বৰ্ণনা দিছে। অসমীয়া সমাজ এখনৰ ৰীতি-নীতি, জনবিশ্বাস আৰু কিছু কিছু ক্ষেত্ৰত থকা অন্ধবিশ্বাসসমূহকো এই উপন্যাসখনে সামৰি লৈছে। এই উপন্যাসখনৰ মূল নায়ক নায়িকা ৰূপাই আৰু সোণপাহী। এই দুয়োটা চৰিত্ৰৰ মাজত উপন্যাসিকে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে আৰু শেষলৈ সোণপাহীৰ মৃত্যু হৈ বিচ্ছেদ ঘটিছে। বহু ক্ষেত্ৰত এই নৈখনেই ৰাইজৰ জীৱন চক্ৰ পৰিচালিত কৰে। ৰূপাই আৰু সোণপাহীৰ প্ৰেম বিচ্ছেদতো সাক্ষী স্বৰূপে ৰৈ গৈছে এই কপিলী নৈখন। অসমৰ এটা প্ৰধান সমস্যা বানপানীয়ে যিদৰে ভয়াৱহ ৰূপ ধাৰণ কৰে, বাৰিষা কপিলী নৈখনেও ধীৰসিংহঁতৰ গাঁৱত সেই একেই সমস্যাকেই সৃষ্টি কৰে। কপিলীৰ জীয়াত হ'লে গোটেই গাঁও বুৰাই পেলায়, জীৱ-জন্তু উটি যায়, মৃত্যু হয়, বেমাৰ অনাহাৰত জীয়াতু ভোগে। সেই একে দৃশ্যই প্ৰতি বছৰে আমাৰ আশে-পাশেও আমি দেখা পাওঁ। ভাষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে উপন্যাসখনত উজনি নামনি দুয়োটা ভাষাৰেই কম বেছি পৰিমাণে উল্লেখ পোৱা যায়। ইয়াৰ উপৰিও সেই সময়ৰ ভাৰত স্বাধীনতা আন্দোলনত সাধাৰণ লোকেও কিদৰে অংশ লৈ হাৰাশাস্তি ভুঞ্জিব লগা হৈছিল, সেই কথাও উপন্যাসখনত উল্লেখ আছে। আকাৰ হিচাপত সৰু হ'লেও উপন্যাসখনত বহুতো গুৰুত্বপূৰ্ণ কথা সন্নিৱিষ্ট হৈ আছে। সাধাৰণ মানুহৰ জনজীৱনৰ পটভূমিত ৰচিত এই উপন্যাসখন এখন সাৰ্থক উপন্যাস। নৱকান্ত বৰুৱাদেৱৰ এনে এক সুন্দৰ সৃষ্টি নিশ্চয় আমাৰ মাজত সদায় জিলিকি ৰ'ব।
কিতাপখন পঢ়ি মই বহুত বেছিয়ে ভাল পালোঁ। নদীৰ পাৰৰ সাধাৰণ মানুহখিনিয়ে প্ৰতিদিনে জীৱন সংগ্ৰাম কৰি কিদৰে জীয়াই থাকিব লগা হৈছে। নদীখনে বহুত দিছে আৰু বহুত কাহিও নিছে। তথাপিও সেই মানুহখিনিয়ে কোনোদিন নদীখনৰ পৰা বিচ্ছিন্ন হ'ব বিচৰা নাই। কাৰণ কপিলিতেই তেওঁলোকৰ আবেগ অনুভূতি একাকাৰ হৈ আছে। এই কথাখিনিৰ লগতে গাঁৱলীয়া মানুহৰ মনৰ দয়া মমতা, সহজ সৰলতা, সহায় সহযোগিতাখিনিয়ে মোক বিশেষকৈ আকৰ্ষণ কৰিছে। এই উপন্যাসখন আমাৰ পাঠ্যক্ৰমত যিহেতু সন্নিৱিষ্ট আছে, গতিকে মোৰ লগৰ সকলোৱে চাগে নিশ্চয় এই উপন্যাসখনি পঢ়িছে। আৰু যিসকলে পঢ়া নাই বা যিসকলে গ্ৰন্থ পঢ়ি ভাল পায়, তেওঁলোকক মই এই উপন্যাসখন এবাৰ পঢ়ি চাবলৈ আহ্বান জনাইছোঁ। মই ভাবোঁ নিশ্চয় উপকৃত হ'ব। কপিলীপৰীয়া সাধু নামৰ এই উপন্যাসখনিৰ বিষয়ে মোৰ সীমিত জ্ঞানেৰে ইমানখিনি আলোচনা আগবঢ়ালোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে, তেনেহ'লে সেইখিনি আপোনালোকে শুধৰাই ল'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।